हेलो गाइस डायग्राমৰ অন্য এটা ভিডিঅলৈ আপোনাক আকৌ স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত শেয়াৰ কৰিম অসমৰ কোনটো মেডিকেল কলেজত এমবিবিএছ ফাৰ্ষ্ট ইয়েৰত এডমিশন লবৰ কাৰণে কিমান ফিজ লাগে, জিএমসিত কিমান ফিজ লাগে, এএমসিত কিমান ফিজ লাগে, লখিমপুৰ মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ, ধুবুৰী মেডিকেল কলেজ, ডিফু মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ কোনটোত কিমান এডমিশন ফিজ লাগিব আৰু মেছ ফিজ কিমান গোটেইখিনি ডিটেইলছত ডিসকাস কৰিম। ভিডিওটো হেকলৈকে চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহলে নিটৰ লেটেষ্ট ইনফৰমেশন এণ্ড আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। সো বলক ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে জানি লওক এডমিশন ফিজ কিমান লাগে, তাৰ পিছত ডিসকাস কৰিম হোস্টেল ফিজ কিমান লাগে আৰু মই ইনফৰমেশনবোৰ অসমৰ মেডিকেল কলেজত এমবিবিএছ পঢ়ি থকা মোৰ ফ্ৰেন্ড সাৰ্কলৰ পৰা ওলাইছো যাতে আপোনালোকক সদায় কাৰেক্ট ইনফৰমেশন দিব পাৰো। আৰু এইটো হৈছে 2022 এডমিশন ফিজ। 2023 যদি কোনোবা ধৰণৰ চেঞ্জেছ আহে তেতিয়াহলে মই আপোনালোকক নিশ্চয় জনাৰ চেষ্টা কৰিম। এবাৰৰ এডমিশন ফিজ অলপ বেছি হ'ব পাৰে বা সেমে থাকিব পাৰে, বেছি হলেও 1-2000তকৈ বেছি নহয়। প্ৰথমতে আইছো জিএমচিএস গুৱাহাটী মেডিকেল কলেজৰ এডমিশন ফিজ হৈছে 25,000। নেক্সট এএমসি আসাম মেডিকেল কলেজৰ এডমিশন ফিজ হৈছে 27,500। তাৰ পিছত আছে জেএমসি যোৰহাট মেডিকেল কলেজৰ এডমিশন ফিজ হৈছে 22,000। তাৰ পিছত আছে এছএমসি শিলচৰ মেডিকেল কলেজৰ এডমিশন ফিজ হৈছে 22,000। সো যোৰহাট মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজৰ এডমিশন ফিজ সেমে। নেক্সট এফএমসি বা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ এডমিশন ফিজ হৈছে 25,000। তাৰ পিছত লখিমপুৰ মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, ডিফু মেডিকেল কলেজ, ধুবুৰী মেডিকেল কলেজ এইবোৰৰ ফিজ হৈছে 25,000। সো গুৱাহাটী মেডিকেল কলেজ, ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ, লখিমপুৰ মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, ডিফু মেডিকেল কলেজ, ধুবুৰী মেডিকেল কলেজ এইবোৰ মেডিকেল কলেজৰ এডমিশন ফিজ সেমে 25,000, বাট মেছ বা হোস্টেল ফিজ বেলেগ বেলেগ। নেক্সট আইছো নিউ মেডিকেল কলেজ, নতুন মেডিকেল কলেজ যেনে নগাঁও মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ এইবোৰৰ এডমিশন ফিজ কিমান হ'ব পাৰে। আপোনালোকে ইতিমধ্যে গমেই পালে যে মেক্সিমাম কলেজৰ ফিজ যেনে জিএমসি, এফএমসি, লখিমপুৰ মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, ডিফু মেডিকেল কলেজ, ধুবুৰী মেডিকেল কলেজ এইবোৰৰ ফিজ সেমে 25,000। সো নতুন মেডিকেল কলেজবোৰৰ ফিজো প্ৰায় সেমে হ'ব লাগে, 25,000 হ'ব লাগে, তাতকৈ বেছি নাযায় বা গ'লেও 1-2000তকৈ বেছি নাযায়, 26 বা 27,000 লৈকে যাব পাৰে। নেক্সট আইছো হোস্টেল ফিজ বা মেছ ফিজ। সো অসমৰ মেডিকেল কলেজৰ মেছ ফিজ সেম নহয়, গোটেইকেইটা কলেজৰ মেছ ফিজ বেলেগ বেলেগ বা দুই এটা মেডিকেল কলেজৰ মেছ ফিজ সেমো থাকিব পাৰে। যেনে যোৰহাট আৰু শিলচৰ মেডিকেল কলেজৰ মেছ ফিজ আৰু এডমিশন ফিজ প্ৰায় সেমে। দুটা মেডিকেল কলেজৰ মেছ ফিজ হৈছে 3,000 আৰু এডমিশন ফিজ হৈছে 19,000। সো টোটেল এডমিশন ফিজ হ'লগৈ 22,000। বাকি মেডিকেল কলেজবোৰৰ মেছ ফিজ সেম নহয়, কিছুমান মেডিকেল কলেজৰ মেছ ফিজ 2500 আৰু কিছুমান মেডিকেল কলেজৰ মেছ ফিজ 3500 লৈকেও থাকে। সো মেছ বা হোস্টেল ফিজ 2500ৰ পৰা 3500ৰ ভিতৰত থাকিব। সো আজিৰ ভিডিওটো ইমানখিনি আছিল। আপোনাৰ যদি ভিডিওটো চাই ভাল লাগিছে আৰু লগতে নিটৰ লেটেষ্ট ইনফৰমেশন এণ্ড আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। থেংক ইউ।